Hello friends, আজি এই ভিডিওটো আপোনালোকৰ বাবে লৈ আহিছো Tocklai যোনটো এপ্লিকেশন ফৰ্মৰ প্ৰসেসটো হয় গুটেই ফৰ্মৰ প্ৰসেসটো কি ধৰণে আপোনালোকে কৰ পৰা এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব লাগিব আৰু এই এপ্লিকেশন ফৰ্মখন আপোনালোকে কি ধৰণে ফিল আপ কৰিব লাগিব আৰু কোড কেনেকৈ জমা দিব লাগিব প্লাস লগতে আপোনালোকে কি কি ডকুমেন্ট গাঠি দিব লাগিব এই গুটেইখিনি সম্পূৰ্ণ ডিটেইলছ সাঙৰি আজি এই ভিডিওটো আপোনালোকৰ বাবে লৈ আহিছো গতিকে ভিডিওটো অলপো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই দিয়ক গুটেইখিনি ইনফৰমেশন আজি এই ভিডিওটোতে আপোনালোকে পাই যাব তো ঠিক আছে আৰু দেৰি নকৰি আজি এই ভিডিওটো আমি আৰম্ভ কৰোৱা হওক আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক মোবাইলতে বা হওক বা ল্যাপটপতে হওক তো ব্ৰাউজাৰটো ওপেন কৰি লৈ মই এটো ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো ব্ৰাউজাৰটো ওপেন কৰি লোৱাৰ পাছত আপোনালোকে এটো সাৰ্চ বাৰ দেখিছে সাৰ্চ বাৰত টাইপ কৰি দিব Tocklai prospectus বুলি prospectus 2022 বুলি আপোনালোকে টাইপ কৰি ইয়াতে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পাছত ইয়াতে দেখিব প্ৰথমতে আপোনালোকৰ যোনটো প্ৰসপেক্টাছৰ লিংক হয় এটো প্ৰথমতে আছে এটোতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পাছত ইয়াত দেখিব গুটে প্ৰসপেক্টাছটো এটা পিডিএফ ৰুপত ওপেন হৈ যাব তো ইয়া দেখিছে প্ৰসপেক্টাছটো ওপেন হৈ গল তো আপোনালোকে ডাইৰেক্ট স্ক্ৰল কৰি একেবাৰে তলত গুছি যাব ইয়া দেখিছে ইয়াৰ এপ্লিকেশন ফৰ্মটো হয় এই এপ্লিকেশন ফৰ্মটো কেনেবৰ পেজত আছে আপোনাৰ 6 নম্বৰ পেজত হয় এই 6 নম্বৰ পেজটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব তো এই এপ্লিকেশন ফৰ্মখন আপোনালোকে সিঙ্গলকে পাই যাব তো আপোনালোকে এতে প্ৰিন্ট আউট ক্লিক কৰি দিব প্ৰিন্ট আউট ক্লিক কৰি দিয়াৰ পাছত ইয়াতে সেভ কৰিব আপোনালোকে কাস্টম 6 to 6 বুলি টাইপ কৰি আপোনালোকে সেভ কৰি দিব মই ইয়া ডেস্কটপত সেভ কৰি লৈছো 6 to 6 বুলি মোৰ ইয়া দেখিছে সেভ হৈ গল তো ইয়াতে আপোনালোকে ওপেন কৰি চাওক দেখিছে যোনখন এপ্লিকেশন ফৰ্মখন হয় এই এপ্লিকেশন ফৰ্মটো আপোনালোকৰ সিঙ্গলকে ইয়াতে ওলাই গল তো আপোনালোকে গম পালে কৰ পৰা আপোনালোকে ইয়াৰ এপ্লিকেশন ফৰ্মটো পাব এপ্লিকেশন ফৰ্মটো পাবলৈ হলে আপোনালোকে Tocklai prospectus বুলি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সাৰ্চ কৰিব লাগিব তাত সাৰ্চ কৰাৰ পাছত আপোনালোকে যোনটো প্ৰসপেক্টাছটো ওপেন হ'ব সেই প্ৰসপেক্টাছটোৰ একেবাৰে হেকৰ ফালে গুছি যাব হেকৰ ফালে যোৱাৰ পাছতে আপোনালোকে তাতে দেখিব এপ্লিকেশন ফৰ্মখন আছে এই এপ্লিকেশন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি ভালকৈ প্ৰিন্ট আউট কৰি ল'ব প্ৰিন্ট আউট কৰি আপোনালোকৰ এতিয়া নেক্সট প্ৰসেসটো হ'ব ইয়াৰ এই এপ্লিকেশন ফৰ্মখন ফিল আপ কৰা তো এই এপ্লিকেশন ফৰ্মখন আপোনালোকে প্ৰিন্ট আউট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ইয়াৰ এপ্লিকেশন ফৰ্মটো আপোনালোকে কি ভৰাব লাগিব এতিয়া আমি চাই লওঁ তো এই এপ্লিকেশন ফৰ্মটোত প্ৰথমতে আপোনালোকৰ নিজৰ নেম যোনে এপ্লাই কৰিব তেখেতৰ নেম ফাদাৰ্স নেম অকুপেশন ডেট অফ বাৰ্থ পার্মানেন্ট এড্রেস এন্ড প্রেজেন্ট এড্রেস তার পাছত আমি আব লাগিব কন্টাক্ট নাম্বার ইমেইল আইডি আৰু কোয়ালিফিকেশন কি হয় লাস্ট গ্ৰেজুৱেট আপোনালোকে ইয়াতে উল্লেখ কৰি দিব এখিনিতে মই আপোনালোকক জনাই থওঁ বহুতে কমেন্ট কৰি সুধি থাকে যে মই আৰ্টছত গ্ৰেজুৱেচন কৰিলো মই কমাৰ্চত গ্ৰেজুৱেচন কৰিলো এপ্লাই কৰিব পাৰিম নাই বুলি ইয়াতে কোনো ধৰণৰ এনেকা উল্লেখ নাই আপোনালোকে নৰ্মাল গ্ৰেজুৱেচন হলেই ইয়াতে এই ফৰ্মটোৰ বাবে এপ্লাই কৰিব পাৰিব তো আপোনালোকে গ্ৰেজুৱেচন হলেই হল তো আপোনালোকে নেক্সট ইয়াতে examination দিয়া আছে board of university class division percentage year of passing আপোনালোকে ইয়াতে examination প্ৰথমতে HSLC টো দি দিব board টো কি হয় সেৱা দি দিব তাৰ পিছত division কি পাইছিলে টো ভৰাই দিব percentage ভৰাই দিব আৰু year of passing টো ভৰাই দিব ঠিক তেনে ধৰণে ইয়াত হাই সেকেন্ডাৰী পাছৰ ডিটেইলছ টো ভৰাই দিব তাৰ পাছত নেক্সট আপোনালোকৰ গ্ৰেজুৱেচন যোনটো গ্ৰেজুৱেচন BA হোক বা BCom হোক বা BSc হোক ইয়াতে আপোনালোকে এটো ভৰাই বিনে ইয়াৰ ইউনিভাৰ্সিটি আৰু ইয়াৰ পাছিং এখিনি গুটেখিনি ফিল কৰি দিব ইয়াতে ফিল কৰি দিয়াৰ পাছত যদি আপোনালোকৰ স্পেশালাইজেশন কিবা আছে তেনেহলে ইয়াতে আপোনালোকে ভৰাই দিব পাৰে যদি প্ৰফেশনাল এক্সপেৰিয়েন্স আছে তেনেহলে ইয়াতে আপোনালোকে ভৰাই দিব পাৰে আৰু নেক্সট 12 নম্বৰ পইণ্টটো হৈছে আপোনালোকক যদি একমোডেশনটো লাগে তেনেহলে ইয়াতে হোষ্টেলৰ একমোডেশনটো লাগিলে ইয়াতে ইয়েস কৰি দিব তাৰ পাছত আপোনালোকে ইয়াত প্লেস টু ডেট টু ফিল কৰিব আৰু সিগনেচাৰ নিজৰ সিগনেচাৰটো আপোনালোকে কৰি ইয়াৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰা কমপ্লিট হৈ যাব তো এতিয়া আপোনালোকে এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি ললে এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি লোৱাৰ পাছত ইয়াতে আপোনালোকে কেইটামান ডকুমেন্ট দিব লাগিব এই ডকুমেন্ট কেইটা হৈছে আপোনালোকৰ গ্ৰেজুৱেচন পাছ সাৰ্টিফিকেটটো দিব লগত তাৰ পাছত মাৰ্কশিটটো দিব তাৰ পাছত আপোনালোকৰ PRC খন দিব PRC নাথাকিলে গাঁৱৰ পৰা আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্ট
ইন আসামৰ কিবা এটা ডকুমেণ্ট আপোনালোকে ইয়াতে এটেচ কৰি দিব আৰু তাৰপাছত আপোনালোকে কাষ্টৰ এটা ডকুমেণ্ট দি দিব যিটো কাষ্টৰে হয় এই কাষ্টৰ ডকুমেণ্টটো দি দিব তাৰপাছত আপোনালোকে মেট্ৰিক পাছ কৰা এডমিটটো লগত গাঁঠি দিব এইখিনি লগত গাঁঠি দিলেই আপোনালোকৰ গোটেই ফৰ্মটো কমপ্লিট হৈ যাব এনেকৈ আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি ল'লে ফৰ্মখন ডাউনলোড কৰি পিনে আৰু লগত যি ডকুমেণ্ট লাগে এইখিনি গোটেইখিনি ৰেডি কৰি আপোনালোকে ডাইৰেক্ট যোৰহাটত থকা টকলাই যোনটো চিনামৰাত আছে টকলাই তাত আপোনালোকে যাব লাগিব তো তাত যোৱাৰ পাছত আপোনালোকে প্ৰথমতে গেটত সোমাই গেটৰ যোনবোৰ সিকিউৰিটি গাৰ্ড থাকে সিকিউৰিটি গাৰ্ডৰ পৰা আপোনালোকে পাৰ্মিশ্যন ল'ব লাগিব ভিতৰত সোমাবৰ বাবে তাৰপাছত ইয়াতে পাৰ্মিশ্যন লৈ এই পাৰ্মিশ্যন লওঁতে আপোনালোকে সুধি ল'ব ক'ত যাব লাগিব আপোনালোকে নিশ্চয় গম পায় টকলাই যোনটো অগ্ৰণমী ডিপাৰ্টমেণ্ট আছে সেই অগ্ৰণমী ডিপাৰ্টমেণ্টত আপোনালোকে যাব লাগিব এই অগ্ৰণমী ডিপাৰ্টমেণ্টটো কোনডোখৰত আছে এই কথাটো আপোনালোকে গেটতে সিকিউৰিটি গাৰ্ডক সুধি ল'ব পাৰে তো ইয়াতে সুধি লৈ আপোনালোকে ডাইৰেক্ট গুচি যাব অগ্ৰণমী ডিপাৰ্টমেণ্টত অগ্ৰণমী ডিপাৰ্টমেণ্টৰ যোনটো ফৰ্ম ফিল আপ জমা লৈ থাকে আপোনালোকে গ'লে দেখিবই তাতে সোমাই যোৱাৰ পাছত আপোনালোকে যিখন ফৰ্ম ৰেডি কৰিছিলে সেই ফৰ্মখন লগত 100 টকা নে 200 টকা লয় সেই তাৰ সুধি ল'ব সুধি পিনে আপোনালোকে লগতে সেই পইচাটোৰ লগত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে জমা দি থৈ আহিব তো ইয়াতে জমা দি দিলে এনেকৈ আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব তো আপোনালোকে জমা দিয়াৰ পাছত আপোনালোকৰ বাবে মেছেজ আহিবও পাৰে বা নাহিবও পাৰে কিন্তু যোনটো ডেটত এক্সাম হ'ব বুলি উল্লেখ থাকে সেই ডেটটোত আপোনালোকে গৈ এক্সামটো দি কোৱালিফাই কৰি আপোনালোকে ইয়াতে কোৰ্সটোৰ বাবে এডমিশ্যন ল'ব পাৰিব তো এনেকৈ গোটেই প্ৰচেছটো আপোনালোকে কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মৰ প্ৰচেছটো ইয়াতে যোনটো এপ্লিকেশ্যন ফৰ্মৰ প্ৰচেছটো হয় অফলাইন প্ৰচেছত হয় ইয়াতে অনলাইন প্ৰচেছত নহয় ডাইৰেক্ট আপোনালোকে গৈ জমা দি আহিব লাগিব এপ্লিকেশ্যন ফৰ্মখন তো মই আগতে ক'লোৱে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব আৰু কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব আৰু কি কি ডকুমেণ্ট লগত গাঁঠি দিব লাগিব তো নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ পৰা গোটেইখিনি ইনফৰমেশ্যন পাই গৈছে তো গোটেই ইনফৰমেশ্যনখিনি পাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল পালে তেনেহ'লে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু যদিহে এই ভিডিঅ'টো চাই প্ৰথমবাৰ এই চেনেলটোত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব তো ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম অ'কে বাই বাই